নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰলৈ বহুত দিনৰ বিৰতিৰ পিছত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বিস্কুট কেইটামান বনাই চাইছোঁ, খাই চাবচোন। সকলোৱে সহজতে ঘৰত থকা বস্তুৰে বনাব পাৰিব। খাই চাব কেনেকুৱা লাগে। বনাবলৈ মই এতিয়া সামগ্ৰী কি কি লৈছোঁ দেখুৱাই দিছোঁ। সেয়া চুজি লৈছোঁ, আটা লৈছোঁ, চেনি আধা কাপ লৈছোঁ, গাখীৰ, ঘিউ আৰু কাজু কেইটামান লৈছোঁ। মই চুজি, আটা আৰু গাখীৰ, ঘিউ সেইখিনি সকলোখিনি সামগ্ৰী লৈ একেলগে এতিয়া মই সানি ল'ম। ঘিউ, চেনি, আটা, কাজু এইখিনি আটাইখিনি বস্তু মই ভালকৈ মিহলি কৰি লৈছোঁ। ইয়াৰ পিছত অলপ অলপকৈ গাখীৰ দি মই ভালকৈ সানি লৈছোঁ। আমাৰ সনা প্ৰায় হৈ গৈছে। চাব লাগিব যাতে হাতেৰে মুঠি মাৰিলে সামগ্ৰীখিনি ৰৈ যায় হাতত। ইয়াৰ পিছত মই এটা এটাকৈ লাডু বনাই বিস্কুটৰ আকাৰ দি থৈ গৈছোঁ। কাটা চামুচ এখনেৰে বিস্কুটৰ আকাৰ দি মই এনেকুৱা ধৰণে থৈ গৈছোঁ যাতে বিস্কুটটো দেখিবলৈ ধুনীয়া হয়। মই আৰু এটা দেখুৱাই দিছোঁ আপোনালোকৰ যাতে বুজাত সুবিধা হয়। এইদৰে মই বাকী আটাইকেইটা বিস্কুটেই বনাই ল'লোঁ। এতিয়া কেৰাহীত তেল গৰম কৰি লৈছোঁ, ৰিফাইন তেল দি লৈছোঁ। তেল গৰম হৈ গৈছে। মই এতিয়া এটা এটাকৈ বিস্কুট দি যাম আৰু লগতে জুইখিনিও ল' ফ্লেমত থৈছোঁ। অলপ সিজাৰ পিছত মই এয়া লুটিয়াই দিছোঁ। জুইটো ল' ফ্লেমতে ৰাখিছোঁ যাতে বিস্কুটখিনি ভিতৰলৈকে ভালকৈ সিজি যায়। আপোনালোকে দেখিছেই বিস্কুটখিনি লাহে লাহে ৰঙচুৱা হৈ আহিছে। এই ৰঙচুৱা হৈ অহাৰ পিছতেই নমাই থ'ব লাগিব। আপোনালোকে দেখিছেই তলৰ ভাগ ৰঙচুৱা হৈ আহিছে। মই গোটেইখিনি লুটিয়াই দিছোঁ আৰু ঠিক প্ৰায় 2 মিনিটমানৰ পিছতেই নমাই থ'ব পাৰিম। দুইটা ছাইড আমাৰ ৰঙচুৱা হৈ গৈছে, মানে আমাৰ সিজি গৈছে বিস্কুটখিনি। এতিয়া মই এয়া নমাই থৈছোঁ। পিছৰখিনি বিস্কুটো মই একেধৰণে বনাই লৈছোঁ তেলত দি। বিস্কুটখিনি এতিয়া ৰঙচুৱা হৈ গৈছে। মই লুটিয়াই দিছোঁ। এই গোটেই প্ৰচেছটোত মই ল' ফ্লেমতে ৰাখোঁ, কাৰণ ল' ফ্লেমত ৰাখিলে বিস্কুটখিনি সিজে আৰু দেখিবলৈও ধুনীয়া হয়। হাই ফ্লেমত দিলে বিস্কুটখিনি জ্বলি যায়। সেইবাবে মই সদায় ল' ফ্লেমতে ৰাখোঁ। আপোনালোকে দেখিছে ৰংটো বৰ ধুনীয়া হৈ গৈছে আৰু ঠিক 2 মিনিটৰ পিছতে নমাই থ'ব পৰা হ'ব। সৰহ তেল দিও বনাব পাৰি। মই কিন্তু ঘৰত তেল কম ব্যৱহাৰ কৰোঁ, সেইবাবে মই সদায় কম তেলেই দিওঁ।
মোৰ বিস্কুটখিনি ভজা হৈ গৈছে, সেইখিনি মই নমাই থলোঁ। এয়া মোৰ বিস্কুটখিনি বনোৱা হৈ গ'ল। আপোনালোকে বনাই চাবচোন, কেনেকুৱা লাগিলে কমেণ্টত জনাব।